কবিতাৰ শিৰোনাম এই কবিৰ আছেনো কি? তোমাক দিব পৰাকৈ এই কবিৰ আছেনো কি? এজাক বৰষুণ বিচাৰিলোঁ, শুকান হৃদয়ত কঠীয়া সিঁচি বসন্তৰ পৰা অন্তঃসত্ত্বাত থকা শৰতলৈ বাট চালোঁ। ইফালে কুঁৱলীৰ ফাঁকত আগুন বুটলাৰ নিৰৰ্থক সপোন। তোমাক দিব পৰাকৈ এই কবিৰ একো নাছিল। তুমি নীলাখিনী বিচাৰিলা, মই সাগৰৰ কথা ক'লোঁ। তুমি বিশ্বাসৰ কথা ক'লা, মই কলিজাখন সপিলোঁ। আৰু যদি কেতিয়াবা সেউজীয়া লাগে বুলিও কৈছা, মই আক্ষেপ নথকা অৰণ্যখন দেখুৱাইছিলোঁ। আৰু ক্ৰমশঃ এই কবিৰ হৃদয়ত এতিয়া এবুকু বিষাদৰ কবিতাৰ বাদে একোৱেই নাই। বাৰু তুমিয়ে কোৱা, এটি চুমাত কিমান ভাল পোৱা থাকে? থাকেনে সিমান, যিমানখিনি বুকুখিনি কাতৰ হৈ বিচাৰে? কিমান বিশ্বাস থাকিলে প্ৰিয়জনৰ সাৱটি দুখৰ বাৰিষা জাক পোৱাই দিব পাৰে? লাগেনে সিমান, যিমানখিনি প্ৰিয়ৰ বাহুবন্ধনত সুৰক্ষিত অনুভৱ কৰিব পাৰে? মই পিছে সেয়াও দিব নোৱাৰিলোঁ, এজন বিফল প্ৰেমিক। তেন্তে এই কবিজনৰ থাকিলনো কি? বিশ্বাসী এহাল বাহু, যাৰ হৃদয়ত নিৰাপত্তাত জিৰাব পাৰে এজাক পৰিভ্ৰমী বালিমাই। মই নেমানো, এই কবিজনৰ যে একোৱেই নাই। ধন্যবাদ।